এবাৰ ভাবকচোন, যি ভালপোৱা পাবৰ বাবে আপুনি আপোনজনৰ ওচৰত ৰাতি নিজৰ উলংগ শৰীৰ দেখুৱাব লগা হৈছে, যাক পাবৰ বাবে আপুনি উজাগৰি দিনবোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, তথাপিতো তেওঁ আপোনাক সেই প্ৰতিপন্ন কৰিছে, যাৰ কাৰণে নিজৰ সপোনবোৰ ত্যাগ কৰি তেওঁৰ সপোনবোৰ পূৰণ কৰাত মগ্ন হৈ পৰিছে। যাৰ ভালপোৱা পাবৰ বাবে দিনে ৰাতিয়ে অশ্লীল শব্দ শুনিব লগা হৈছে, আঁতৰি আহক সেই ভালপোৱাৰ পৰা, কাৰণ ভালপোৱাতকৈ আত্মসন্মান ডাঙৰ। নিজৰ ভালপোৱা পাবৰ বাবে আপুনি তেওঁৰ ওচৰত বিক্ৰী হোৱাতকৈ অকলশৰে থাকক। জোৰ কাকোৱেই নকৰোঁ, ব্যক্তিগত কথা ক'লে ক'ব, নক'লেই নাই। প্ৰায়ে মন কৰোঁ বহু মানুহে নুসুধাকৈয়ে কৈ দিয়ে সকলোবোৰ কথাই। সেই ক্ষেত্ৰত মোৰ কথাই তেওঁক কিমান সাহস দিব বা দিয়ে নাজানো, কিন্তু তেওঁলোকৰ এটা বাক্যই মন চুই যায়। কথাবোৰ কিয় জানো নকওঁ বুলিও কৈ পালোঁ। ভুল নাভাবি এবাৰ দুবাৰ নহয়, প্ৰায়ে ঘটি থাকে।